নমস্কাৰ, দিগন্তবাদী ইউটিউব চেনেলৰ সকলোকে আজি স্বাগতম জনাইছোঁ। মই আজি দুৰ্গা পূজাৰ সকলো মোৰ মৰমৰ বন্ধু বান্ধৱীলৈকে আৰতি দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি মই মোৰ ঘৰৰ প্ৰতিটো ছোৱালী আছে আৰু মোৰ ছোৱালী আছে, ইহঁতক লৈ মই আজি ৰাজগড়লৈ যাম। আমি এতিয়া বৰ্তমান ওলাই গৈ আছোঁ। ৰাজগড়ত কি কৰিম আপোনালোকক দেখুৱামছোঁ গাইজ। ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকক। এয়া তিনিজনটো এতিয়া বৰ্তমান ৰেডি। এয়া চাওক, অসম অৰুণাচল সীমাৰ ওপৰত যি সুন্দৰকৈ যোনটো মণ্ডপ এতিয়া মই বৰ্তমান সোমাই আহিছোঁ মণ্ডপলৈ। মণ্ডপত কি সুন্দৰকৈ সজা পোৱা কৰা হৈছে। ইয়াত অসম এয়া আমাৰ পাৰ্টি আহি পাইছে। নিচেই কাষতে আছে আৰু অন্য এক মণ্ডপ, আপোনালোকক তাতো মই সোমাম, আপোনালোকক দেখুৱাম। ৰাজগড়ৰ সাপ্তাহিক বজাৰ পিছফালে এই মণ্ডপ। সুন্দৰকৈ সজাই পৰা ৰখা হৈছে। এয়া চাওক, আমি এতিয়া বৰ্তমান সোমাই গৈ আছোঁ ইয়াৰ সাপ্তাহিক বজাৰ। ৰাজগড় সাপ্তাহিক বজাৰৰ পিছফালে যোনটো গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত সুন্দৰকৈ আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰা হৈছে। আপোনালোকে আজি সকলোৱে ওচৰত থকা ৰাজগড়ৰ ওচৰত থকা মানুহবিলাক আহি আজি অংশ ল'ব পাৰিব, আপোনালোকে চাব পাৰিব। আমি গহপুৰ পাৰে ওলাই যাম বুলি ভাবিছিলোঁ। বিশেষ বতৰ এতিয়া বেয়া হৈ আহিছে। এতিয়া আপোনালোকৰ কি হৈ আছে কমেণ্ট কৰি জনাওক। একেবাৰে আমাৰ বতৰ বেয়া হৈ আছে, আমি গহপুৰ যাব পৰা নাই। আমি যাম বুলি ওলাইছিলোঁ। বৰ্তমান এতিয়া ইয়াৰ পৰাই ঘৰলৈকে ঘূৰি যাব লাগিব। এয়াই ধুনীয়াকৈ মাহ প্ৰসাদ যোনবিলাক বিলাই আছে। বাটত বৰষুণে পাইছে। আজি আমি কিমান আৰু আগুৱাই যাব পাৰিম চেষ্টা কৰি চাম। আজি আমি বহুত দূৰলৈকে যাব লগা আছিলে প্লেনিং, আমাৰ বৰষুণৰ কাৰণে যাব নোৱাৰিলোঁ। এয়া আমি ঘৰলৈকে এতিয়া বৰ্তমান আহি পালোহি। আৰু এয়া চাওক, আমাৰ মেটম বাবুৱে ইয়াত বিস্কুট দিছে আৰু আমাৰ ৰাস্তা কি কিনিলে দেখুৱাই দিয়াচোন। ইয়াত এতিয়া পুতলা কিনিছে, পুতলা আৰু এই চেচ কৰি দিছে চাওক। আৰু এয়া বাবলি, এয়া চাওক বাবলি এতিয়া অহা বনিটোৰ কাৰণে আনি দিছে। বৰষুণৰ কাৰণে আমি মাৰ্কেটিং যোনটো ভালকৈ কৰাই নহ'ল, ছোৱালীবিলাকক ভালকৈ পুতলা চুতলা দিব পৰাই নহ'ল। আৰু যিটো পাই সেইটোকে লৈ আনিলোঁ আৰু। চ' গাইজ, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব। থেংকছ ফৰ গাইজ, বাই বাই।